এইটো পালে ভাল লাগে, আগুৱাই যাব পাৰি, পাছি আহিব পাৰি, আপিৰ কাষতো যাব পাৰি। কিমান আপিৰ কাষত যা তই একেলগে কিয় মোৰ পিছা কৰি আহিব লাগে কচোন। আহিছো আপি চলি দেখলি ভাল লাগে, গুচি আহিছো। য'ত আপি তাৰমানে তই ইয়াতে তাকে যাম। চৰিত্ৰ বাপৰে বাপ। আজি ভাতে খালে মাত্ৰ 4 হাত খাইছো। ভাত খনে 4 সাজ খাইছা? তই কি বেলেগ বস্তু বেলেগ নহয়, আজি কি হৈছে জানা? কি হৈছে? আমাৰ দস্তিৰ প্ৰগ্ৰেম বুলি ইয়াতে কৈছি, তাতে মই আমেৰিকাৰ পৰা চাইকেল মাৰি 10 মিনিটত আহি পাইছো। আমেৰিকাৰ পৰা চাইকেল মাৰি তই একেলগে 10 মিনিটত আহি পাইছা? আমেৰিকাত কি কৰে জানো না মই? কি কৰা? ভেটেনাৰী স্কুলৰ প্ৰিন্সিপাল। বাপৰে ৰচোন, তই যে প্ৰিন্সিপাল, তই তো মস্ত এটা গৰু, তই কি শিকাৱে তাতে? নহয়, আচলতে দৰ্শক মণ্ডলী, মই গৌৰৱ নকৰোঁ, মই কমেডি কৰা নাই, সঁচা কথা কৈছোঁ। মই আচলতে ভেটেনাৰী স্কুলৰ প্ৰিন্সিপাল হয়। লণ্ডন, আমেৰিকা, আফ্ৰিকাত যদি আপোনালোকে যায় তেতিয়াহ'লে দামৰা গৰু, হাওলা গৰু, বাঘ, সিংহ মোৰ কথা ক'ব, বাঘৰ লগত চেলফি মাৰি আহিব পাৰিব। আৰু মই মানে জীৱ জন্তুক শিক্ষা দিওঁ, গতিকে মই ভেটেনাৰী স্কুলৰ প্ৰিন্সিপাল। মানুহক মই শিক্ষা নিদিওঁ। জীৱৰ শ্ৰেষ্ঠ মানৱ হয়নে নহয়? হয়, জীৱৰ শ্ৰেষ্ঠ মানৱ, সেইকাৰণে মই মানুহক নিশিকাওঁ। কিয় নিশিকাওঁ আপোনালোকক সোধক? কিয় নিশিকাওঁ? ধুনীয়া ছোৱালী ৰাস্তাৰে অকলে যাব নোৱাৰে, কোনোবাই ধৰ্ষণ কৰি ৰাস্তাৰ কাষত পেলাই থ'ব পাৰে। জীৱৰ শ্ৰেষ্ঠ মানৱ। নিজৰ মাক দেউতাকক বুদ্ধা আশ্ৰমত থৈ নিজৰ 30-40 লগত ফ্লেটত সুখত দিন কটাব পাৰে জীৱৰ শ্ৰেষ্ঠ মানৱ। এখন মাটিৰ কাৰণে নিজৰ ভাই কাজিয়া কৰি মৰিব পাৰে জীৱৰ শ্ৰেষ্ঠ মানৱ। পাহাৰ ভৈয়াম গছ গছনি কাটি আমাৰ পৃথিৱী আয়ুস কমাই আছে কোনে? জীৱৰ শ্ৰেষ্ঠ মানৱ। গতিকে মই জীৱৰ শ্ৰেষ্ঠ মানুহক নিশিকাওঁ, মই শিয়াল কুকুৰ গৰু ছাগলীক শিকাওঁ। আৰু তাত যি শিকাওঁ আজি আপোনালোকে শিকাম। শিকিবনে? শিকিব। আহিবি ৰ, মই মানুহক ভালকে শিকাই লওঁ। ইফালে নহয়, তিৰিৰ কাষত যাব লাগিব, চান্স পাইছোঁ। চান্সতে ডেন্স মাৰিব লাগিব। বাইদেউ মন মাৰি আছে, কিবা কৈছিল নেকি দাদাই আহোঁতে? ভাত খাইছি না? বা বাইদেউ ভৰি চৰি তুলি দিছে, ঠিকেই আছি না? আচলতে মই লণ্ডন আমেৰিকাত যি শিকাওঁ আজি আপোনালোকক শিকাম। শিকিবনে? ইভাগে শিকিব। তাতে যি শিকাওঁ শিকাম, আপোনালোকে একেলগে ক'ব, ভাল লাগিব। কোনে ক'ব? খাইছিহে খালি। কোনে ক'ব? লেডিছে ক'লি ভাল লাগলা হয়। এই ভাই ক'ব ৰ, বাইদেউ ক'ব দে। কোন কোন দুই গুণ ক তিনি গুণ ক চাৰি গুণ ক বাইদেউ যেনেকে ক কৰি আছে, হাঁহ বা মুৰ্গী হ'লে ডিমা পাৰি দিলা হয়। কোনোবা বিয়া গান জানেনে? বিয়া গান আচলতে আমাৰ অসমত মানে কি, বিয়া গানত কি চলে জানেনে নাই? বিয়া বিলাকত আমাৰ বিয়া গান কি চলে? অসমীয়া গান নচলে। মোৰ নিবত নাম হৈ ডাৰ্লিং তেৰে লিয়ে, হয়নে নহয়? গতিকে বিয়া গান আপোনালোকক শিকাম, শিকিব। 1 লিটাৰ গাখীৰত 2 লিটাৰ পানী, মানাই মাৰা 30 জোতা, খাপাই নিলা টানি, বিশ্ৰী মল্লো আমি। ৰাস্তাৰ কাষত পৰি আছে চিৰা মেখেলাৰ কানি, হয়নে নহয়? হয়নে? গতিকে কেতিয়াবা পিছত আহিম, আমাৰ ছিংগাৰ আহি ৰেডি হৈছে, আৰু আমি জকৰা হৈ আহিছোঁ, 9টাতে আহিছোঁ। আমাৰ এই দাদাৰ ঘৰত জকৰা আহি গৈছোঁ, 8টাতে মাতি আনছি, আনি বহিয়ে ৰাখছি। গতিকে কেতিয়াবা পিছত আহিম, হয়নে? গতিকে আমি ইয়াতে আমাৰ অনুষ্ঠান সামৰি মাৰিছোঁ। ধন্যবাদ। সম্পাদনা অনুষ্ঠান আছে।